সোমাইছোঁ বাবু যাব এতিয়া তাৰ নিজৰ ঘৰত তাৰ ঘৰ এইফালে আছে ইয়াত এতিয়া তাৰ ঘৰত যাব আৰু গাইছ এতিয়া ইয়াকো এৰি থৈ আহোঁ মই ইয়াক এতিয়া এৰি থৈ আহোঁ ইয়াৰ স্কুটিখন কাৰণ বেয়া হৈ গ'ল না গাইছ আজি একদম মানে ক'লো নহয় আজি মানে মজা জমিছে আজি আৰু চিনেমা চাব গ'লোঁ গাইছ কি মজা কেনে ফূৰ্তি কৰিম বুলি বঢ়িয়া লাগিলে চিনেমা চাই বঢ়িয়া লাগিলে ফূৰ্তি কৰিলোঁ গাইছ তাৰপিছত আহি মেলি আকৌ কি হৈ গ'ল ইয়াৰ স্কুটিখন বেয়া হৈ গ'ল গাইছ তাৰপিছত আৰু কি কৰিবা গাইছ এতিয়া পেলি মেলি এটা পাৰ্কিঙত ভৰাই থৈ আহিলোঁ ৰিকুৱেষ্ট কৰিছোঁ আৰু কৰি মেলি স্কুটিখন তাত থৈ মেলি আহি গ'লোঁ আহি এতিয়া ইয়াত থওঁগৈ তাৰপিছত আৰু মই ঘৰলৈ যামগৈ একদম ডাইৰেক্ট ঘৰত গৈ লগ পাই আছোঁ তেতিয়া হেল্ল' দোস্ত নমস্কাৰ ৱেলকাম বেক মাই ইউটিউব চেনেল বিপি ভাই ব্লগছ বন্ধুসকল আজি নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাব লৈছোঁ এতিয়া প্ৰায় দিনটো আজি ঘৰতে আছিলোঁ ক'তো ওলাই যোৱা মানে কোনো হেৰি নাছিলে তো এতিয়া মানে ওলাই যাব লৈছোঁ অলপ লগৰ দুটাই ফোন কৰিছে মানে তেওঁ কৈছে অলপ ওলাই যাওঁ বুলি টাউন ফালে তো চাওঁ চিনেমা এখন চোৱা যাবৰ কথা কৈছে টিকেট চিকেট কাটিছোঁ বুলি কৈছে তাকে চাওঁ এতিয়া যদি হয় এতিয়া চিনেমা চাব যাওঁ আপোনালোকক দেখাম বাৰু মানে গোটেই দিনডাল আজি ঘৰতে আছিলোঁ ক'তো ওলাই যোৱা নাই তো এতিয়া মানে ওলাই গৈছোঁ সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটা বনাওঁ আপোনালোকৰ মাজত অলপ শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো তো সেইটো কাৰণে ভিডিঅ' এটা বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ এই আপোনালোকৰ ওচৰত লৈ গৈ আছোঁ তো ডাইৰেক্ট এতিয়া লগৰকেইটাৰ ওচৰত গৈ লগ পাওঁ আপোনালোকক তেতিয়াহ'লে ব'লক তালৈ যাওঁ গাইছে আহি পাই গ'লোঁ লগৰকেইটাৰ ওচৰত চব ৰখি আছোঁ এতিয়া ওলাই যাওঁ আৰু এজন আহি আছে তাৰ সন্মুখতে ৰখি আছোঁ সি আহিলে আমি তিনিটা ওলাই যাম টাউনলৈ আৰু চিনেমা চাবলৈ তো এয়াই লগৰ পাটনা ৰখি আছে বাইক ৰখি ৰেডি কৰি থৈ দিছোঁ দুখন স্কুটি যাব এখন বাইক যাব সি আহি আছে আৰু সি আহিলে আমি ওলাই যাম আৰু এনেকৈ আৰু তিনিটা জমনি চমনি কৰি এনেকৈ ঘূৰি থাকোঁ আজি এতিয়া চান্স পাইছোঁ অলপ ওলাই যাওঁ ডিউটি চুটি সামৰিলোঁ আজি ডিউটিবোৰ কৰা নাছিলোঁ ভাবিলোঁ দিনটো ঘৰতে আছিলোঁ না অলপ ভাবিলোঁ ওলাই যাওঁ আৰু চবেই মিলি সেইটো কাৰণে অলপ ওলাই আহিলোঁ বন্ধু কিবা এটা কৈ দিয়া আমি কি চাব গৈ আছোঁ এতিয়া ফিল্ম চাব যাওঁ এই মিছন চাৰিআলি পূৰা এইটো আমি কেম্পৰ ওচৰতে আমি তিনিটাই ৰখি আছোঁ আৰু দুজনে ৰখি আছোঁ সি আহিব এনে বন্ধু অকল সিও আহি লওক একেলগে পিছত আকৌ লগ পাই আছোঁ লাইষ্ট এতিয়া লগৰজন আহি গ'ল গোটেইকেইটা ওলাইছোঁ মই হেলমেট চেলমেট লগাই ৰেডি পূৰা এতিয়া ওলাই যাওঁ আৰু এয়া কিষাণ এয়া বাবু ভাই আহি গৈছে এতিয়া ওলাই ৰাস্তাত লগ পাই আছোঁ ৰাস্তাত ইয়াক মোবাইলটো দি দিম সিয়ে ভিডিঅ'টো বনাব এতিয়া আহি আছোঁ আৰু লগৰজন আগফালে গৈ আছে এতিয়া আগফালে গৈ আছে সি ভালে চিটি গৈ আছে ইমান ভালো নাই আৰু ঠাণ্ডা পৰিছে বহুত লাহে লাহে গৈ আছোঁ সেইটো কাৰণে আমি এনেকৈ গৈ আছোঁ এতিয়া এতিয়া মানে এইখনটো অলপ এটা ৰাস্তা আছে কিদলি লোৱা গৈছে কাৰণ এইটো ৰাস্তাত এতিয়া সোমাই যাম গাঁৱৰ ৰাস্তাতে যামগৈ মই চব তাত হ'ব কাৰণ ফিল্ম Bye bye, Tata. Goodbye. Yeah. ये पार्किंग के सामने तो ना पार्किंग के सामने चल ना नहीं देखी तो आए हुआ मूवी होने आसे वीडियो अपनी एडिटिंग कर लो बहुत को तुम्हारी है सही बहुत खतरनाक हेवी ड्राइवर हो गए गाड़ी चला स्कूटी बहुत खतरनाक चला दिया हेवी ड्राइवर साहुल देवता हो जाए গাইছ এতিয়া আহি পাই গৈছোঁ আৰু অলপ দূৰ গ'লে আমি পাই যাম 5:30 বাজিবই হ'ল সেইটো কাৰণে অলপ পটাপট যাওঁ একদম ডাইৰেক্ট তাতে গৈ আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া
বাইক চাইক লগাই দিছোঁ এয়া পূৰা বাইক চাইক লাগি আছে পাৰ্কিঙত লগাই দিছোঁ ইয়াতে লগাই থৈ দিছোঁ এতিয়া আহি আছোঁ টিকেটটো কাটি লওঁ আহি আছোঁ এতিয়া আপোনালোকে এতিয়া তিনিটা খোজকাঢ়ি আহি আছোঁ এতিয়া অলপ টিকেট কাটি লওঁগৈ টিকেটটো কাটি আপোনালোকক লগ পাই আছোঁ ওপৰত লৈ গৈ আছোঁ টিকেটটো কাটিব যাওঁ তিনিটা আহি আছোঁ পূৰা টিকেটটো কাটি লওঁগৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এইটোৱে হলটো ওপৰত এয়া আমাৰ কিষাণ ভাই পইচা দি আছে লিফ্টত ৰখি আছোঁ লিফ্টৰ কাৰণে 5 নম্বৰ ফ্ল'ৰ যাওঁ লিফ্টৰ সোমাই লওঁ আপোনালোক লগ পাই আছোঁ আকৌ লিফ্টৰ ওপৰলৈ গৈ আছোঁ আজি মানে একদম চিনেমা চামেই আৰু চিনেমাৰ নামটো কি আছিলে ভাই খাপাতি বিজয় ফেন হয় বাছু সেয়া লিফ্টত সোমাই গৈছোঁ ইয়াত এই এডভাৰটাইজমেণ্ট কি লগাই দিছে এইবিলাক ঘৰৰ সেয়া কিষাণ ভাই পিকে হোটেল তিনিটা সোমাই গৈছে এতিয়া আমি বিজয়পতি তাৰ পৰা ফ্ৰেণ্ড হয় চাউথ ইণ্ডিয়ান হিৰো হয় তাক ভাল লাগে চাউথ ইণ্ডিয়ান চিনেমাবিলাক চাই লওঁ ৰশ্মিকা মন্দনা আছে এতিয়া আমি চাব আহি আছোঁ পুৰা চাম আজি পুৰা মুভি আহি আছোঁ 4 নম্বৰ ফ্ল'ৰ পাই গ'লো পুৰা চেকিং চলি আছে আৰম্ভ হৈ গৈছে আমি পটাপট যাওঁ দিয়া এণ্ট্ৰি কৰি দিছোঁ আৰম্ভ হৈ গৈছে আমাৰ পিছত লগ পাই আছোঁ খানা পিনা আহি গৈছে দেখাই দে বাবু ভাই আহি গৈছে এতিয়া পপকৰ্ণ অৰ্ডাৰ দিছিলোঁ আৰু চাহ আনিব দিছিলোঁ লৈ আহি গৈছে এতিয়া খাম আৰু আমাৰ কিষাণ ভাই বহি আছে झाग का मजा नहीं मिलेगा अब आपको मिलेगा क्या असर कम प्रॉब्लम जब सबको साथ लेकर चलो तब बनता है परिवार नो फैमिली इज परफेक्ट শেষ হৈ গ'ল এতিয়া ওলাই যাওঁগৈ আৰু মানুহ ইমান নাছিলে দেই এতিয়া চিনেমা চালোঁ মজা লাগিলে চিনেমাখন চাই গাইছে একদম বঢ়িয়া লাগিলে আমাৰ মজা এতিয়া লিফ্টৰ ওচৰত ৰখি আছোঁ এতিয়া তললৈ যাওঁ আৰু বাইকৰ ওচৰত যাম বাইক চাইক লৈ ওলাই যাওঁ বাবু ভাই আহি গ'ল ৱাশ্বৰুম কৰি এইফালে কিষাণ ভাই আছে কেনেকুৱা লাগিলে চাই কেনেকুৱা লাগিলে তামাম লাগিছে ন মজা একদম মজা বঢ়িয়া লাগিলে চাই গাইছে একদম বঢ়িয়া তামাম লাগিলে চাই এতিয়া যাওঁগৈ আৰু লিফ্টৰ ভিতৰত সোমাওঁ চবেই একদম টিপটপ বিজয় একদম মজা লাগিলে চিনেমাখন চাই একদম বঢ়িয়া তামাম লাগিলে একদম মজা কোনো নহয় একদম ফেমিলি ড্ৰামা অলপ মানে ঘৰৰ ককাই ভাই একদম মিল মজা লাগিলে চাই আপোনালোকৰ চাব SBF চিনেমা হ'ল বঢ়িয়া এয়া চুমৰ ওপৰত আছে আমাৰ একদম বঢ়িয়া মজা লাগিলে চাই কোনো এটা চিন হৈ গ'ল এতিয়া ইয়াৰ স্কুটিৰ কেবুলডাল ছিঙি গ'ল এতিয়া এখন ৰাতিখন এতিয়া ক'তো গেৰেজ নাই খোলা এতিয়া কি হ'ব কেছটো এতিয়া বুজি পোৱা নাই এতিয়া এইডাল চাওক পূৰা ছিঙি গ'ল গাছ এতিয়া বহুত চিন্তা হৈ গৈছে পূৰা গেৰেজে বিচাৰি ফুৰিছে তলা মৰা গেৰেজ এতিয়া কি কৰা যায় উপায় পোৱা নাই এতিয়া ৰাতি 7:30 পাইছে নেকি না 7:30 বজাত চব বন্ধ হৈ গৈছে গাড়ী এতিয়া বহুত টেনশ্যন হৈ গৈছে চব ইলেকশ্যন ঘটি গ'ল তাত মানে একদম এতিয়া মানে কি কৰা যায় তাকে চিন্তা কৰি আছোঁ গাইছ বহুত টেনশ্যন হৈ গৈছে এতিয়া সেইটো গেৰেজ বন্ধ পূৰা দোকান চোকানো বন্ধ কৰিছে টাউনৰ আমাৰ এয়া চব বন্ধ হৈ গৈছে গাড়ী এতিয়া কি কৰা যায় গাড়ী এতিয়া চিন এনেকৈ আৰু স্কুটিখন আমি তাত থৈ দিলোঁ পাৰ্কিঙত থৈ দিছোঁ তেতিয়া এখন বাইকতে তিনিটা যাম এইখনতো তিনিটা যাম আৰু গাড়ী তিনিটা ইয়াতে যাব লাগিব এতিয়া গাড়ী চাইছিলোঁ ফূৰ্তি কৰিবলৈ হৈ গ'ল এণ্টা হৈ গ'ল এতিয়া এনেকৈ গৈ থাকোঁ গাড়ী স্কুটিত লগ পাই আছোঁ গাড়ীতে আহি পাই গ'লোঁ আহি পাই এতিয়া ইয়াত নমাইছোঁ বাবু যাব এতিয়া তাৰ নিজৰ ঘৰত তাৰ ঘৰ এইফালে আছে ইয়াত এই এতিয়া তাৰ ঘৰত যাব
আৰু গাইছ এতিয়া ইয়াকো এৰি থৈ আহোঁ মই ইয়াক এতিয়া এৰি থৈ আহোঁ ইয়াৰ স্কুটিখন কাৰণ বেয়া হৈ গ'ল না গাইছ আজি একদম মানে ক'লোঁ নহয় আজি মানে মজা জমিছে আজি আৰু চিনেমা চাব গ'লোঁ গাইছ কি মজা কেনে ফূৰ্তি কৰিম বুলি বঢ়িয়া লাগিলে চিনেমা চাই বঢ়িয়া লাগিলে ফূৰ্তি চুৰ্তি কৰিলোঁ গাইছ তাৰপিছত আহি মেলি আকৌ কি হৈ গ'ল ইয়াৰ স্কুটিখন বেয়া হৈ গ'ল গাইছ তাৰপিছত আৰু কি কৰিবা গাইছ এতিয়া পেলি মেলি এটা পাৰ্কিঙত ভৰাই থৈ আহিলোঁ মই ৰিকুৱেষ্ট কৰিছোঁ আৰু কৰি মেলি স্কুটিখন তাত থৈ মেলি আহি গ'লোঁ আহি এতিয়া ইয়াক থওঁগৈ তাত আৰু মই ঘৰলৈ যামগৈ একদম ডাইৰেক্ট ঘৰত গৈ লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই বন্ধুসকল এতিয়া ঘৰ আহি পালোহি চবটো গম পালে গেছটো আপোনাৰ জমি গ'ল স্কুটি বেয়া হৈ গ'ল পূৰা ধুনীয়াকৈ তাত চাই মেলি চবকে থৈ মেলি আহিলোঁ এতিয়া ঘৰ আহি পালোঁ গাইছ তো আজিকালি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ তো কেনে পালে জনাব জাষ্ট খালি আজি দিনটো মানে অলপ হেৰিবিলাকে দেখালোঁ আপোনালোকক তো কেনে পালে জনাব আৰু ইমানটোলৈকে যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু কোনোবা যদি নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ আপোনালোকক মই আৰু এনেদৰে ভিডিঅ' দি যাব পাৰোঁ